গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল আপোনালোকক পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মানে বেলেগ এটা মানে কি ক'ম আজি মানে শ্বুটিং এটা কৰিবলৈ ওলাইছোঁ মানে বিহু কাৰণে শ্বুটিং আৰু ডেমফুল আকৌ আৰু মোৰ মানে ভণ্টি আৰু চুনু মানে এইপিনে কেমেৰামেন হিচাপে ওলাই আছে আৰু মানে পৰাগক মই মানে হেৰি মানে কি বুলি মেকআপ মেন আকৌ মানে মিউজিক মেন বেকগ্ৰাউণ্ড মিউজিক যে লগাই তেনেকুৱা এতিয়া মানে পৰাগক ওলাই ল'লে বিহু গানতো সেইকাৰণে মানে এনেকৈ লং পেণ্ট চাৰ্ট পেণ্ট পিন্ধিছে মানে ধুতি পাই এই কি বোলে এনে বিহু গানৰ মানে ধুতি চুটি এনেকুৱা পিন্ধা নহয় আৰু মানে বেলেগ ষ্টাইলৰ অকণমান মানে চাওক আৰু এয়া পাউডাৰ চাউডাৰ ওলাই কৰি লৈছোঁ মানে ডেমফুলৰ মুখখন অকণমান মানে বগা কৰি দিওঁ আৰু তেতিয়াহে মানে ভাল লাগিব দেখিবলৈ তো মানে বিহু আহি আছে বিহু বুলি মানে এটা বিহু গান বনাইছোঁ আৰু আমাৰ ঘৰত মানে উশাহ ধানৰ চাউল ধান মানে মেলিছোঁ জলপান খুন্দিবলৈ মানে আৰু বগা কিবা বস্তু বোলে ওলাই আনিছে ভিতৰৰ পৰা লগাব লাগিব পেইণ্টিং কৰিম যে এইটো মুখখন ভাল লাগিব ন বহুত দিনৰ মূৰত মানে ভিডিঅ' এটা মানে শ্বুটিং কৰিব কভাৰ ভিডিঅ' মানে শ্বুটিং কৰিব ওলাইছোঁ মানে যদি ভিডিঅ'টো চাই ভাল লাগিছে মানে ভাল লাগিব ভাল লাগিলে কিন্তু লাইক কৰি দিব আৰু কিবা কিনি কেনেকুৱা হ'ব অকণমান মানে সেই শ্বুটিঙত দেখুৱাই দিম আৰু মানে মই ইমানকৈ কথা ক'ব নাজানো যদি ভুল হৈছে ক্ষমা কৰি দিব আৰু যোনে ডাঙৰ মানুহ হ'ব আৰু মানে মই যিটো এতিয়া ব্লগ ভিডিঅ' বনাইছোঁ সেইটোতে চতুল মানে ৰাজু দাদা মোবাইলত লৈ আহিছোঁ সেইদিনাখন যে বগৰী খোৱা ভিডিঅ' বনাইছিলোঁ এইটো মোবাইলতে বনাইছিলোঁ আৰু আজি মানে সেইটো মোবাইলতে বনাম কভাৰ ভিডিঅ'টো এইটো ডেমফুলৰ মোবাইলহে এইবাৰ ষ্টেণ্ড আছে আৰু আমাৰ কোনো DSLR নাই যে সেইকাৰণে আমি মোবাইলতে বনাবলগীয়া লগৰ পৰা মানে ধাৰলৈ আনিবলগীয়া হৈছে মোবাইলটো ধাৰলৈ নহয় আৰু মানে নিজৰ লগৰ মানে অকণমান ডাঙৰ আৰু ৰাজীৱ তো গাইছ মানে ভিডিঅ'টো শেষলৈ চাই দিব আমি মানে লোকেশ্যনটো যাওঁ কোনটো লোকেশ্যনত বা বনোৱা হয় অলপ সৰিয়হ ভালে আছে চাগে সেইটো চাইডত দি যাম আৰু আমাৰ সৰিয়হ বাগানখন দেখিছে এইখন সৰিয়হ বাগান আমাৰ তালৈকে আছে ছাগলী দুটামান সোমাই আছে লাষ্টৰ পিনেলৈ তো গৈ আছোঁ এতিয়া লোকেশ্যনলৈ তো লোকেশ্যনত গৈ দেখুৱাই আছোঁ এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মানে ফাইনেলি চাওক গাইছ মানে ভণ্টি ওলাই গৈ ল'লে আৰু মই যিহেতু মানে মেকআপ মেন আৰু বেকগ্ৰাউণ্ড মিউজিক মেন মানে একেই দুইটা সেইকাৰণে মানে আৰু মোৰ মানে ইমান ৰেচপেক্ট নাইতো ন আজি ভাল লাগিছে বহু প্ৰথমবাৰ আকৌ মানে বনাই আছোঁ বহুত দিনৰ মূৰত মানে স্কুলত থকা মানুহটো আৰু মানে আমাৰ কামত ব্যস্ত থকা মানুহ সেইকাৰণে মানে ইমান ভিডিঅ' চিডিঅ' বনাব নোৱাৰোঁ আৰু আজি মানে বনাব আহিছোঁ আৰু কি হয় বোলে প্ৰথম লোকেশ্যনত আহি আছোঁ প্ৰথম লোকেশ্যন মানে পাত আলু গছ আছে আলু বাগান তাৰপিছত আৰু বগা সৰিয়হ আছে সেইটো চাইডতে অকণমান মানে প্ৰথম মানে বিনা মাত্ৰা চিষ্টেমত আছিতো সেইখিনি মানে চতু ল'মগৈ আৰু এতিয়া চাওক এইপিনে সৰিয়হ আছে মজা লাগিছে এদিকে যাম এতিয়া চুনু আগত গৈ আছে ছেকেণ্ডত পৰাগ আমি চাৰিজনে আহি আছোঁ চাওক আৰু এতিয়া প্ৰথম লোকেশ্যন মানে এইখিনিতে চতু ল'মগৈ এই গছখিনি যে দেখিছে এইখিনি গছখিনি সিপেনে এইখিনি ওখ সৰিয়হ আছে এইখিনি ল'মগৈ বা ডেমফুলে মানে গোটেই ওৱনি চনি লৈ আহিছে কাৰণ মানে মুখখন ক'লা হ'ব পাৰে শ্বুটিঙত মানে মোবাইলত ক'লা দেখা পাব যে সেইকাৰণে মানে গোটেইখন ওৱনি লৈ আহিছে এইটো চাওক এইটো চাচোন এইটো ওৱনি লৈ আহিছে এইটো দাদা এই চাওক আলু এই মানে বেলেগ এই ভণ্টিহঁতে আলু ৰুইছিলে চাওক এয়া আলু লৈ যাম আজি মোৰ নাই ভাই লৈ যাম এনে কৈছোঁ মানে আৰু মেকআপৰ বস্তু আছে আৰু পাউডাৰ চাউডাৰ কিবা কিনি আৰু মানে মুখ চুখ বগা কৰা বস্তু আছে আৰু বেছি ভাল বস্তু নহয় আমি দামী বস্তু ইউজ কৰিব নোৱাৰোঁ গতিকে আমি মানে কম দামী বস্তু পঞ্চ পাউডাৰকে ইউজ কৰোঁ আৰু তই কি বস্তু আলু ঐ নহয় সাপ এটা আছে বোলে সাপ আমাৰ চুনে মানে লোকেশ্যন চাৰ্চ কৰি আছে কোনডোখৰ শ্বটটো লোৱা হ'ব মানে আৰু এতিয়া এদিকে মেকআপ কৰিছে নৱজিতে অলপ মেকআপ কৰিছে চাওক বাবা পাউডাৰ লগাইছে এদিকে মেকআপ চলি আছে চাওক লগাই দিছে দে ভালকে দে চকুত সোমাই এই বালিয়ে লৈ ল তলৰ পৰা
মুখত চিকে উঠিছে চবৰে দিছো কি মেকআপ কৰি হয় না হা ঐ মুনি নাই পাঁচ পাত দেখিছো উঠাই দিবি পুলিচ তই বেয়া ল'বি চুলিখিনি বেয়া কৰি ল'বি দে মই যেনিয়ে কৰি লৈছিলোঁ একদম ষ্টেণ্ড ভাল লাগে দেই বেয়া হ'লে চাবি আকৌ ৰভজিতক দিম এই সেইদিনাখন যে আহিছিলে এনেই কৈ যায় নে সি এনেই কৈ কোনে? হাতখন বেকা বুলি কোন শ্বুটিং যে কৰিব আহিছোঁ তই অঁ এই ল'ৰাটো কিবা এটা নাম আছিলে নামটোৱে নাজানো হ'ব আচলতে মই আছিলোঁ পেন দে তই খালি মেকআপ কৰ হ'ল মেকআপ হ'ব দে হ'ব A few moments later. আৰু মানে প্ৰথম শ্বট কেইটা গৈছে আৰু 4টামান শ্বট ল'লোঁ ইয়াতে এইখিনি সৰিয়হখিনিতে আৰু মানে অকণমান দূৰত জেগা মানে বেলেগ অকণমান জেগাত লোকেশ্যনটো যাওঁ মানে ডেমফলৰ অকণমান শ্বট এটা আছে আৰু সেইখিনিত যাওঁ গৈ আছোঁ গৈ পেলাই দেখুৱাই আছোঁ কেনেকুৱা জেগাকণ অকণমান ভাল মানে কোনখন জেগাত লৈ আছোঁ দেখুৱাই আছোঁ মই মানে বস্তুখিনি সামগ্ৰী লৈ দিয়ে আৰু মেকআপ বস্তুখিনি 3 hours later. খোজকাঢ়ি আহি থাক মুনি লাহে লাহে আহি থাক কি দেখিব বেছি একো দেখিব মজা হৈছে ভাল লাগিছে মানে ষ্টাবিলাইজিং পুৰা আছে দেই সেইকাৰণে খুব ভাল লাগিছে DSLR নিচিনা লাগিছে প্ৰমোটত বনাই আছোঁ কেনেকুৱা লাগিছে ভিডিঅ'টো চাই ক'ব তাৰপিছত লাইকটো কৰি দিব আৰু ভিডিঅ' চাই যদি ভাল লাগিলে মানে ভাল ইমান ধুনীয়া লাগিছে মানে ষ্টাবিলাইজিং নাথাকা মোবাইলত বনাইছোঁ প্ৰথমবাৰ মানে আজি দাদা মোবাইলটো জানেই সেনেকুৱা মোবাইল দামী মোবাইল লোৱা আৰু ধুনীয়া চেক কৰি আছে মানে কেমেৰা হেৰিটো ভাল হৈছে নে নাই এক্টিং ভাল দিছে কিন্তু ডেমফুলে পৰাগৈ মানে পাউডাৰ কি লগালি কি কৰিলি এবাৰ শ্বটটো আৰু মানে এতিয়া ডেমফুলে মই মেকআপ কৰি নিজে কৰি লৈছে আৰু আইনাৰ মেকআপ কৰি লৈছে মেকআপ কৰ বিঘাতলিৰ মাজত আৰু চেনেলটো ভাল লাগিছে নে কমেণ্টত জনাব আৰু মানে ভিডিঅ'টো চাওক গাইছ মানে এতিয়া দুপৰীয়া সময়তে আহিলোঁ এতিয়া সেই ভাটিবেলা হৈছে মোবাইলৰ চাৰ্জ নাই আৰু বেছি মানে নলওঁ আৰু 3.5 মিনিট আছে ভিডিঅ'টো মানে পাব তাহাঁতে বনাইছিলে সেই ভিডিঅ'টোৰ পৰা মানে আমিও বনাব খুজিছোঁ মানে সেই ভিডিঅ'টো বনাইছোঁ মানে ভিডিঅ'টো কভাৰ ভিডিঅ' মানে থাকিব চাগে 1 মিনিটমান 2.5 মিনিটমান কৰিম 3.5 মিনিটটো হয় গতিকে মানে গধূলি হৈ গ'লে বেলি মানে হালিলে তো বেছি শ্বট নাই আৰু অকণমান দুটামান আছে এইটো লোকেশ্যনত আহি গ'লেও কৰিম বুলি ভাবিছোঁ এতিয়া সেইপিনে কিমান সৰিয়হ আছে চাওক এইপিনে এই গাঁৱৰ কিনালৈকে গোটেই সৰিয়হ আছে আৰু এইটো চাইডে আছে আমাৰ গাঁওখন বেলিটো আৰু মানে এই গছৰ ওচৰত মানে ডেমফুলৰ শ্বটটো অলপ আছে তাক মানে বহুত গালি দিবলগীয়া হৈছে ডাইৰেক্টৰটো মই গালি দিয়ে দিবলগীয়া হয় ন গালি দি তাৰ খাবলৈ কিন্তু পোৱা নাই যে এই মাই গড পিম্পল উলি দিলে মাইকী লাগিছে চাহ চাহ পেটটো খালী হৈ গৈছে মই বহুত বেয়া কৰিলোঁ মানে অহা সময় একো মানে আনিব নোৱাৰিলোঁ ফ্ৰুট চুট কিবা কিনি আৰু খাবলগীয়া বস্তু আহাবাৰলৈ আনিম দেই ডেমফল মানে পৰাগ দেই আহাবাৰলৈ আনিম এতিয়া মানে একো নানিলোঁ চৰি বগৰী চগৰী খাই আছোঁ তেতলি খাই আছে ইমান হ'ব দে এতিয়া শ্বুটিং আৰম্ভ কৰোঁ মানে ব্লগটো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিল মানে প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মানে 2023 বৰ্ষৰ বহুত শুভেচ্ছা থাকিল আমাৰ টিমটোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল হেপী নিউ ইয়াৰ বাই বাই একে 2023 লগ পাম মানে নতুন ভিডিঅ' আহি আছে 2023 তো গাইছ মানে তেতিয়ালৈ লগ পোৱা আশাৰে আজিলৈ বাই বাই 2023 লগ পাই আছোঁ মনুসকল গাইছে